নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ এটা নতুন ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকক মাছৰ লগত মেটেকাৰ ভাজি আৰু মাছৰ মাথাৰ লগত কচু শাকৰ তৰকাৰী, তাৰ উপৰিও মই পলু লেটাৰ ভাজিৰ এটা ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আপোনালোকে আজি মোৰ এই ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহকচোন মোৰ ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াওঁ। এতিয়া মই আপোনালোকক প্ৰথমে মেটেকাখিনি দেখুৱাই লৈছোঁ। এয়া মেটেকা শাক, মই মেটেকা শাক ক্ৰছ মাছৰ লগত বনাম। এয়া ক্ৰছ মাছ আৰু এইকেইডাল কচু দেখুৱাইছোঁ। এয়া কচু শাক, কচু মাছৰ মাথাৰ লগত বনাম। এয়া ক্ৰছ মাছৰ মাথাৰ লগত। তাৰপিছত এয়া মই পলু দেখুৱাইছোঁ। এইটোত মই 1 কিলো জুখি থৈছোঁ। এই কিলো মই বেচিবৰ বাবে সিজাম আৰু ইয়াতো 1 কিলো আছে, এই কিলোও মই বেচিবৰ বাবে সিজাম। তাৰপৰা এইকেইটা ঘৰত খাবৰ বাবে সিজাম। আহকচোন মই কেনেকৈ বনাওঁ আপোনালোকক ভিডিঅ'টো দেখুৱাই যাম।
এয়া নহৰু আদা বটা দিছোঁ। এয়া মেটেকা আৰু আলুখিনি দি দিছোঁ। এইখিনি ভালদৰে ভাজি লোৱাৰ পিছত ফ্ৰাই কৰা মাছ ইয়াত দি দিম। নিমখ দিছোঁ। পানীটো দিব। অলপমান জলকীয়া দি দিছোঁ। এয়া মাছৰ মাথাৰ লগত কচু শাক বনাই আছোঁ। এয়া
subscribe.